নমস্কাৰ নামনি স্মল ল'ৰা ইউটিউব চেনেলত সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' মানে কি এতিয়া ট্ৰেক্টৰ চলাব যাই আছোঁ, ডাঙৰ ট্ৰেক্টৰ, বেলেগৰ ট্ৰেক্টৰ আমাৰ নহয়। চ' মই যোৱাবাৰ অলপ কিছু শিকিছিলোঁ। চ' মই এতিয়া চলাম, আপোনালোকে ভিডিঅ'ৰ পৰা চাই থাকিব, ভিডিঅ'টো চাব। তেল চেল লৈ আহিলোঁ আজি, তেল আৰু এটা আছে, একো শিকাই দিম। ট্ৰেক্টৰখন চলাই আছোঁ, ডাঙৰ ট্ৰেক্টৰ, চাওক পাৰোঁনে নৰো। কি হয় নাজানো আৰু আজি চলাম আৰু ড্ৰাইভাৰক নুমাই দিম, দেখা পাব আপুনি। বেলেগ ড্ৰাইভাৰে মাৰি আছে ট্ৰেক্টৰ, মই দেখাই আছোঁ, আপোনালোকে চাওক। তাক নুমাই কেনে মই চলাই আছোঁ ট্ৰেক্টৰ। আজি ইণ্টাৰেষ্টিং হ'ব। ট্ৰেক্টৰ হয়তো উল্টি যাব পাৰে, পানী চানী গেৰাণ্টি নাই ক'ত ফাঁচি থাকে। ৰেডি, ট্ৰেক্টৰত যাই আছোঁ। ড্ৰাইভাৰ চিনি পাই, ড্ৰাইভাৰ আমাৰ গাঁৱত যি নহওক আমাৰ গাঁৱৰ দৰে হৈ গৈছে এতিয়া। এখন ট্ৰেক্টৰ এতিয়া ধৰিব লাগিব। তেলো 370 টকা, 365 টকা। অলপ গেৰ চেৰ মিলাই ল'লোঁ, গেৰ চেৰ মিলাই লৈ এনেকৈ গোটেইখিনি মিলাই ল'ব লগা হৈছে। চাব লাগিব ন, কাৰণ গেৰটো গোটেইখিনি মিলাই লৈ এনেকৈ বহুত দিনৰ মূৰত চলাবলৈ ট্ৰাই কৰিলোঁ। এনেকৈ ট্ৰেক্টৰত মাৰিলেও আজি প্ৰথম, বহুত মানে যোৱা বছৰ চলাইছিলোঁ। ত' আজি সি চলালোঁ, কেনেকুৱা হৈছে মানে পাৰিছোঁ নে পৰা নাই, আপোনালোকে ভিডিঅ'টো চাই কেনে কমেণ্ট কৰিব। আৰু মই শিকাটো ভাল হৈছে নে কি বেয়া কৰিছোঁ শিকি, আপোনালোকে জনাব কমেণ্ট বক্সত। এইটো একেবাৰে নাপাহৰিব। আৰু যদি ভাল লাগিছে ভিডিঅ'টো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব আৰু চেনেলটো শ্বেয়াৰ কৰি দিব। আৰু এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ভিডিঅ' বনাই যাম, আৰু আপোনালোকে চাই থাকিব। ইণ্টাৰেষ্টিং ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আজি মাত্ৰ এইটো ভিডিঅ' এইকাৰণে বনাইছোঁ, মানে এইটো আজি গাঁৱত আছোঁ, যিহেতু গাঁৱৰ মাটি, বোকা পানী এইবিলাকৰ লগত আমি এইকেইদিন আমি জড়িত, বোকা পানীৰ লগত। কাৰণ নিজৰ খেতিৰ পথাৰ আছে, নিজৰ খেতি মাটি আছে। চ' এইবাৰ ভাবিছোঁ কি নিজেই হাল বম, সকলো মাটিত আপোনালোকক দেখাম আৰু এদিন। এতিয়া গোটেই বোব হোৱা নাই, আজি এনেদৰে চলালোঁ, কিন্তু গোটেই ভিডিঅ'টো দিব নোৱাৰিলোঁ। মানে কি, মই চলাই থকা টাইমত ভিডিঅ'টো মোৰ মোবাইলটো লগত থাকিল, সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ গোটেই। আপোনালোকে দেখা নাপালে হয়তো, কিন্তু মই চলোৱাটো আপোনাৰ এইটো ময়ে চলাই আছোঁ বৰ্তমান। এইটো আপোনালোকে লক্ষ্য কৰিছে, ময়ে চলাইছোঁ, কিন্তু আপোনালোকক মই দেখাব নোৱাৰিলোঁ। যা নহওক, নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম আৰু এদিন চলাম, ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম। কাৰণ ভিডিঅ'টো কৰিব পাৰিলোঁ হয়, মানে কি বহুতখিনি কষ্ট হয়। কাৰণ এখন হাত শালত লাগে আৰু এখন হাত ষ্টাৰিঙত লাগে, আৰু পিছফালে লক্ষ্য কৰিব লাগে। সেইকাৰণে কেমেৰাটো ল'ব অসুবিধা। মই আৰু এজন লগত ল'ম, সেইদিনা একদিন দেখাম। আৰু এতিয়া আজি যিহেতু লগ নাছিল মই, সেইকাৰণে মই দেখাব নোৱাৰিলোঁ ভিডিঅ'টোত। এটা কথা মানে, জীৱনত কোনো এটা বস্তু মানে নিশিকাকৈ নাথাকিব। জীৱনত সকলো অভিজ্ঞতা ৰাখি থৈ দিয়ক, আপোনালোকক জনাইছোঁ এইটো। সকলো অভিজ্ঞতা ৰাখক, যাতে জীৱনত একো প্ৰব্লেম নহয় কোনোদিনে। মানে কি, একো এটা কৰাৰ বাবে চিন্তা কৰিব নালাগে। সকলো অভিজ্ঞতা ৰাখিলে নিশ্চয় কিবা এটা কৰি নহয় কিবা এটা কৰি আপুনি চলি যাব পাৰিব জীৱনটো। আপোনালোকে দেখিলে আজি মানে বেলেগ ভিডিঅ', মানে কি আজি একো বেলেগ দেখাব বিচৰা নাই। মানে দেখিছে আপোনালোকে গাড়ী, এই ট্ৰেক্টৰখন মানে চলাব শিকিলোঁ। এতিয়া মই যোৱা বছৰ শিকিছিলোঁ, এইবাৰ মানে কি ট্ৰাই কৰিলোঁ যে এইবাৰ পৰা আছেনে নাই মনত, বা আছেনে নাই চলাব। চ' দেখিলে আপোনালোকে কেনেকৈ চলালোঁ। আৰু আপোনালোকে কি গেৰৰ বিষয়ে যদি দেখাব লাগে, মোৰ লগত আহিব, মই দেখাই দিম। আৰু মই দেখাই দি আছোঁ গেৰ কোনটো কয়, কি কয়। এইটো হৈছে ক্লাছ, যিহেতু বাইকৰ যেনেকৈ ক্লাছ থাকে, এনডাল হৈছে ক্লাছ। আৰু এইফালে গেৰ, এইটো গেৰৰ। আৰু এইফালে আছে ফালৰ, এনডাল ফালৰ হয়। সেইফালে ফালৰ ৰোটাৰ ঘূৰোৱা এইডাল, এইটো ষ্টাৰ্টিং, পিপিত হৰণ আছে। চ' এনেদৰে এতিয়া আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, মানে কি চলাব ট্ৰাই কৰিলোঁ, শিকিছোঁ যিহেতু। চব অভিজ্ঞতা লাগে জীৱনত। অকল জীৱনৰ লক্ষ্য এটাই হ'ব নালাগে যে চাকৰিয়ে জীৱনৰ লক্ষ্য, সেইটো হ'ব নালাগে। সেইকাৰণে অভিজ্ঞতা সময় থাকোঁতে শিকি লৈছোঁ চব বস্তু। চব শিকি লোৱাৰ কাৰণে বেলেগৰ গাড়ী, আমাৰ নিজৰ নহয়, তথাপিও মানে কি অভিজ্ঞতা আছে কাৰণে দিছে, শিকিছোঁ, আপোনালোকে দেখিছে। আৰু এনেদৰে কিছুমান দেখাই যাই থাকিম, সকলো দিনা বেলেগ বেলেগ দিব চেষ্টা কৰিম। সপ্তাহত 2টা ভিডিঅ' কমচে কম দিব ট্ৰাই কৰিম। মোৰো যিহেতু সময় নাপাওঁ, ময়ো সময় নাপাওঁ। চ'
চ' সেইবাবে সদায় ভিডিঅ' দিব নোৱাৰোঁ। কেনেকুৱা হ'ল ক'ব আপোনালোকে, মই শিকি ভাল কৰিছোঁ নে কি বেয়া হৈছে শিকি, এইটো আপোনালোকে জনাব। যে মই ভৱিষ্যতৰ কাৰণে ভাবি কেনে শিকি থৈ দিছোঁ, যাতে চাকৰি যদি মোৰ কিবা নহয়, চাকৰি নহ'লেও যাতে কিবা এটা কৰ্ম কৰি খাব পাৰোঁ, নিজৰ জীৱনটো কৰ্ম কৰি খাব পাৰোঁ। কাৰণ কি কৰ্মৰ কোনো সৰু ডাঙৰ নাই, সেইকাৰণে কৰ্ম এতিয়াৰ পৰাই কৰোঁ। মই আজি মোক একো মানে প্ৰফিট দিয়া নাই, মই জাষ্ট চলাব বুজিছোঁ কাৰণে চলাব দিছে। এইটোৱে আপোনালোকে দেখিলে ভিডিঅ'টোত মই দেখাব চেষ্টা কৰিছোঁ। কিন্তু মই গাড়ী চলাই থাকোঁতে ভিডিঅ'টো কৰিছোঁ যদিও মানে বেক কেমেৰাতে কৰিব লগা হৈছে, কাৰণ আগৰ ফালে চাব লগা হয়। দেখিলে যি নহওক, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই। যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত।